য'ত জীৱনৰ তিনিটা ধুনীয়া বসন্ত পাৰ কৰিছিলোঁ, য'ত শিক্ষা লাভৰ উপৰিও জীৱনজোৰা বন্ধুত্ব, তাৰোপৰি জীৱনবোধ শিকিছিলোঁ, সেই প্ৰতিষ্ঠান শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। ঘৰৰ পৰা এনেদৰে যাবলৈ ওলালোঁ জয়সাগৰত, বান্ধৱী মল্লিকাক লগ ল'লোঁ। প্ৰথমেই প্ৰাক্তন ছাত্ৰী সমাৰোহৰ স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানটোলৈ গ'লোঁ। তাত অৱশ্যে মোৰো এটা লেখা প্ৰকাশ পাইছে দেই। খুব ভাল লাগিল অনুষ্ঠানটোত বয়োজ্যেষ্ঠসকলক দেখি। প্ৰথমতে ডিপাৰ্টমেণ্টৰ ৰুম কেইটালৈ গ'লোঁ, অকণমান তাতে বহি বোলো আড্ডা দিওঁ। মইতো কৈছিলোঁ, এইটোতো কৈছোঁ, এতিয়া কাৰ কি স্মৃতি আছে ক? এইটো স্মৃতি ক'ব নোৱাৰ, এইটোৰ মই স্মৃতি তই ক'ব নোৱাৰ, তই পাৰিবি নি? এইটো বহুত চিক্ৰেট স্মৃতি, বহুত খালি মই ক'ব নোৱাৰা স্মৃতিবোৰহে বৰ্তমান মনলৈ বেছিকৈ আহিছে। ৰাজহুৱাকৈ শ্বেয়াৰ কৰিব নোৱাৰোঁ। আৰু তোমাৰ স্মৃতি কিবা মোৰ উৎপাতহে হয়, বেলেগ কি কৰিবি? নহয়, ইয়াত আৰু মনত আছে। খালি এনেকৈ মানে কি মোবাইলত কোৱাৰ এতিয়া ৰাজহুৱাকৈ ক'ব নোৱাৰি। সেইটোতো নহয়, আৰু যে আমি হেৰি আকৌ হৰিনাম ভক্তি কি হৰিনাম ইহঁতি না মাধু হৰিনামৰ প্ৰতি যথেষ্ট আগৰ পৰা আকৃষ্ট। বেলেগ কৈ দিয়ে আকৌ এইটো তাকে তাৰপিছত হেৰি কি কয়, এইটো নহয় আমাৰ মোৰ জীৱনৰ আটাইতকৈ ভাল লগা সময় আমি এক্সকাৰ্ছনলৈ যোৱা সময়খিনি। মই পঢ়া লাইফত মোৰ আটাইতকৈ মেকআপ কৰা আৰু যে চবৰ ছাৰ বাইদেউহঁতৰ যে মিমিক্ৰি কৰিছিলি। এনেকৈ অলপ সময় ইয়াতে বহি কথা পতাৰ পাছত বাহিৰলৈ গ'লোঁ, বহুতক লগ পালোঁ। মই লগ পালোঁ মধুস্মিতা বহুত বেছি ব্যস্ত হৈ আছে আৰু এই অনুষ্ঠানটো খুব বেছি তাৰমানে সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত এওঁলোকৰ অৰিহণা বহুত বেছি। কেনেকুৱা লাগিছে? মানে কি কষ্ট হৈছে, চব আহিছে, ইমান মানে ধুনীয়াকৈ সহযোগ কৰিছে, খুব ভাল লাগিছে। আমি ভবা নাছিলোঁ এনেকৈ ধৰণে গোটেইখিনি। আৰু এই বাইদেউসকল আছে, বাইদেউ এওঁলোক আমাৰ জ্যেষ্ঠ বাইদেউ কোন চনৰ? বাইদেউ 95ত এই আটাইকেইগৰাকী 95ৰ বান্ধৱী আজি পুনৰ মিলন হৈছে। এওঁ 93, আমি 3-4ৰ ইউনিয়ন বডিৰ মেম্বাৰ আছিলোঁ। মই মেগাজিন ছেক্ৰেটাৰী, মই মিউজিক ছেক্ৰেটাৰী। কিমান ভাল লগা 93, 94, 95 তেওঁলোক 95ৰ পাছ আউট আৰু এখেতটো তিনিচুকীয়ালৈ বিয়া হৈছে। তাৰপিছত তেওঁ গেলেকীৰ পৰা আহিছে, হ'লেও কেতিয়াওতো কিমান বছৰ লগ পোৱা নাই, কিন্তু আজি গৌৰৱোজ্জ্বল হীৰক জয়ন্তীৰ কাৰণে তেওঁলোক আহি লগ হৈছে। পুৰা চুকালে ইতিমধ্যে ৰাতিলৈ আমি কলেজৰ পৰা গুৱাহাটী সন্দিকৈ কলেজত আমি বেষ্ট কলেজ হৈ আহিছিলোঁ আৰু বৰগাঁও কলেজত আমি বেষ্ট কলেজ হৈ আহিছিলোঁ। বঢ়িয়া আকৌ লগ পাম। মাছি কটা শিল্পী ইমান বেয়া দেখিছে। মেখেলা পেলা চিৰিয়াছলি নাই, ইহঁতি বহুত কষ্ট কৰিছে দেই, দেখি আহিছোঁ। ক কিবা এটা কি কয়? ভাল লাগিছে আজি আচলতে এমাহজোৰা প্ৰচেষ্টা আমাৰ প্ৰাক্তন ছাত্ৰীসকলক মানে যিসকলে প্ৰতিষ্ঠা কালৰে পৰা আছে, তেতিয়াৰ পৰা বৰ্তমানলৈকে যিখিনি ছাত্ৰী আমাৰ শিৱসাগৰ ছোৱালী কলেজৰ পৰা ওলাই গৈছে, সকলোকে আচলতে লগ কৰা এটা প্ৰচেষ্টা। ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন। ইমান দেৰি আমি কথা ক'লোঁ, কিন্তু এই ভিডিঅ' এইটো অন নকৰিলোঁ, সেইকাৰণে মই ভিডিঅ' নবনাওঁ। কি কৈ আছিলি মল্লি? সময় আমি কথা পাতিলোঁ, যি কথা পাতিলোঁ সেয়া মানে আমাৰ একদম আৰু টপ চিক্ৰেট। আৰু একদম এইডোখৰতে আমাৰ দৌল, এই দৌলটো এইফালে দেখা যাব লাগিব। ইমান ধুনীয়া পৰিৱেশ আমাৰ কলেজখনত। জনগোষ্ঠীয় সাজপাৰ আৰু চাহৰ ষ্টলো লগাইছিল দেই। এইফালে প্ৰাক্তনসকলে পূৰা বিহু মাৰিছে। তেওঁলোক 93, 95ৰ, তাৰ উপৰিও সেয়া 85ৰ কোনোবা আহিছে, বহুত আগৰ আহিছে, তাৰমানে খুব ফূৰ্তি কৰিছে সকলোৱে। কি খবৰ? কি খবৰ?
কৰ তই ডান্স মনত পেলাই থাকো কোনটো ডান্স থাকিম থাকিম আমাৰ আইদেউ উপাসনাও প্ৰাক্তন ছাত্ৰীয়ে কলেজৰ, গতিকে বান্ধৱীৰ লগত আহিছে। তাহাঁতি দেৰিকৈ আহিছে, আমি উভতিবলৈ হ'লেই। ৰাতি নাচবা কৰি যাব পৰা বেলেগ মই আজিকালি ভিডিঅ'গ্ৰাফাৰ নহয় গম পা চৰি হেৰি কি ব্লগাৰ হৈছোঁ নতুনকৈ কোনে তই উঠ আকৌ তইহে পাবি মই উঠিলে ভাগিব সেইটো আমি একেলগে এটা প্ৰথমতে তেওঁলোক মোৰ শিক্ষাগুৰু সেইটো বেলেগ কথা কিন্তু একেলগে এটা সময়ত মই তেওঁলোকৰ লগত কাম কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ আৰু মই আলফ্ৰিকা মেমক বহুত এপোৱা গাখীৰ খোৱালোঁ আৰু ইতি মেমৰ লগত মই বহুত বেছি চাহ খাই ঘূৰি ফুৰিছিলোঁ আৰু খুব ভালকৈ আমি গ্ৰন্থমেলাত খুব ঘূৰি ফুৰিছিলোঁ একেলগে নিচিনা একেবাৰে ভণ্টিৰ নিচিনা গাই ভাল লাগে এতিয়া আজি বহুত নম্বৰ লগ পালোঁ সঁচাকৈ ভাল তেওঁলোকৰ লগত কাম কৰা দিনতো তেওঁলোকে খুব ধুনীয়াকৈ উৎসাহ দিছিল আৰু তেওঁলোকে খুব ধুনীয়াকৈ লগত লৈ ফুৰিছিল গতিকে খুব ভাল লাগিলে লগ পাই তাৰপাছত শেষলৈ নিবেদিতা মেমৰ ঘৰলৈ আহিলোঁ মেম আমাৰ হোষ্টেল ছুপাৰ আছিলে কাৰণে গতিকে অতি ওচৰৰ হৃদয়ৰ ওচৰৰ আচলতে মেম গতিকে বহু সময় কথা পাতিলোঁ 9 বজাতহে ঘৰলৈ উভতিছোঁ তাৰপাছত এলামনি মিটত কিবাকিবি কৰ বুলি চিঞৰ বাখৰ কৰি থকা মানুহজনীৰ কথা ৰাখিব নোৱাৰি অৱশেষত দুখ দাইজতে নধৰে ফটো এখনকে দৌৰাদৌৰিকৈ মাৰি আহিছোঁ নেক্সট টাইম আপুনি কৰিবলৈ কোৱাটো কৰিম নাচিম গাম ঢেৰ কিবাকিবি কৰিম কিন্তু এইবাৰলৈ নোৱাৰিলোঁ এইকেইগৰাকীয়ে আজি বিহু পৰিৱেশন কৰিব বোলে কিমান সত্ৰীয়া না সত্ৰীয়া কি মানে অনুষ্ঠানটো কেনেকুৱা ধৰণৰ অকণমান কৈ দিয়া আমি নাচিম বৰ আমধানী আৰু ইয়াত বিভিন্ন ধৰণৰ আছে কবিতা গান আছে কবিতাৰ তাৰমানে এক্টিং হ'ব নাটক হ'ব তাৰপিছত বিহু হ'ব বিভিন্ন ধৰণৰ তহঁতৰ অনুষ্ঠানটো সত্ৰীয়া আমাৰ সত্ৰীয়া বঢ়িয়া বোলে মঙলবাৰলৈ আপোনালোকে অপেক্ষা কৰিব লাগিব মানে আমি বেলেগ বেলেগ বিভাগৰ আছিলোঁ যদিও মই এডুকেশ্যন মাজৰগৰাকী অসমীয়া তাৰপাছত পলিটিকেল তথাপিও আমি খুব ভাল এটা আমাৰ সম্পৰ্ক আছিল এইফালে ৰাতি কেইটা বাজিলে এতিয়া 9টা বাজিলে প্ৰেক্টিচ কৰিবলৈ আহিছে তই ক'ৰ পৰা আহিলি কচোন ৰাতিপুৱা গুৱাহাটীৰ পৰা আহিছোঁ কেইটা বজাত 5টা বজাত ঘৰৰ পৰা ওলাইছোঁ 6টা বজাত ট্ৰেইন আছিলে তাৰপিছত আহি কলেজ পালোহি 3টা বজাত 3:30 কলেজত প্ৰেক্টিচ কৰিলোঁ তাৰপিছত আৰু এটা প্ৰেক্টিচ কৰি এতিয়া ইয়াত বিহু প্ৰেক্টিচ কৰি তই সিটোও প্ৰেক্টিচ কৰি আহিছ মা কচম মানে বেলেগ হেৰি লাগিছে কি জোচ কলেজৰ ডায়মণ্ড বেলেগ লাগিছে এনেদৰে আমি ৰাতি প্ৰেক্টিচ কৰি অনুষ্ঠান পৰিৱেশন কৰিলোঁ শেষৰ দিনা আৰু অনুষ্ঠানৰো সামৰণি হ'ল সকলো ছাৰ বাইদেউ তথা আয়োজকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ নিমন্ত্ৰণৰ